হেল্ল' গাইছ, এয়া চাওক ছোৱালী মানুহজনী এয়া আমাৰ বিশ্বকৰ্মা পূজাৰ এয়া ৰেডি হৈ গ'ল কালিৰ কাৰণে। আপোনালোকে চাওক এয়া ইয়াতে আহিব আৰু মূৰ্তিটো ইয়াতে, আৰু এয়া ইফালে তিৰপাল আছে, ইফালে তিৰপাল লগাব লাগিব, তো ইফালে খানা দিয়া হ'ব। তো আপোনালোকে চাই থাকিব আৰু চাওক কালিৰ কাৰণে ৰেডি। সুমন কিবা কবি? বেচেৰাটো ইমান কাম কৰিছে, ঘাম পানী ওলাই গৈছে। মূৰ্তি আনিব যাব লাগিব আজি সন্ধিয়া। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। কি ক'ম আৰু, বিশ্বকৰ্মা পূজালৈ আপোনালোকৰ সকলোকে শুভেচ্ছা থাকিল, যাতে ভালে ভালে গাড়ীখন পূজা কৰে আপোনালোকৰ মৰমৰ। আমাৰখনো পূজা কৰিম আৰু আপোনালোকক দেখাম নিশ্চয় কেনেকৈ পূজা কৰিম না কি কিছুমান কিবা কবি নেকি গাড়ীখনৰ বিষয়ে? কেনেকৈ চলাব লাগে, কেনেকৈ পূজা কৰিব লাগিব, কেনেকৈ পূজা কৰিব লাগিব? উল্টা মন্ত্ৰ মাৰ দিবি আৰু নিজে গৈ থাকিব। একদম মৰমত চলাবি। আজিকালি ডেকা ল'ৰাবিলাকৰ বহুত উৎপাত, মানে বহুত গাড়ী চলায় আৰু এইটো কি ক'ব, চাইলেঞ্চাৰ পাইপটো চেঞ্জ কৰে। এইটোৰ কাৰণে আগত দিয়া নিচিনা কাণত ধৰাই দেখাই দিয়ে। কি কৰে RPM ফাটাই কাণত ভিডিঅ'টোতো নিশ্চয় ভাইৰেল হৈছে, পাইছেই। তো ডেকা ল'ৰাবিলাক এই গাইছে চাওক, পুখুৰী কিমান ডাঙৰ, আৰু এইফালে কহুৱা ফুল ধুনীয়া ধুনীয়া ফুলি আছে বগা বগাকে। এই চাওক কিমান ডাঙৰ। আৰু গাইছিলে আমি সেইকাৰণে পলালে এতিয়া। আৰু এইছো মানে নেমু বুটলি আছে। এয়া চাওক গাইছ, এয়া নেমু বহুতখিনি পাই গ'লোঁ, অকণমান টাইম আহিল। বহুত হেৰিয়া প্ৰথমৰ পৰা আছে গাইছ। এয়া চাওক পূৰা নেমুৱে নেমু। মই পাৰি দেখাই দি আছোঁ আপোনালোকক কিমান নেমু আছে চাওক। এইফালে ডাংখুচিম, এইয়া চাওক, এইয়া এই আহি গ'ল। এইয়া চাওক গাইছ, কিমান ডাঙৰ ডাঙৰ নেমু গাইছ। এইয়া চব ছিঙি গৈছে তেনেকৈ। নেমু 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 গাইছ, নেমু। এয়া সেয়া এয়া নেমু। অ' মাই ডগছ টুৰুলা। এই নেমু 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 নেমু। আয়া মা দি দিলে, নেমু দিলে 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 গাইছ। এ চাওক নেমু 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 এইয়া গাইছ, কি ডাঙৰ আৰু এতিয়া কুচিলে গাইছ। আমাৰ নেমু চিঙা হৈ গ'ল। এয়া চাওক লৈ গৈ আছে, আৰু পুখুৰীটোৱে এইফালে চাফা কৰি আছে। চাওক বহুত ডাঙৰ পুখুৰী এয়া, আৰু বহুত গৰমটো ক'বই নালাগে গাইছ, কেনে গৰম পাইছে আপোনালোকে। এয়া চাওক পূৰা আধা বস্তা লৈ গৈছোঁ গাইছ। এইটো ক'ত যাব জানে? ৰাওঁপাৰাত যাব এইটো গাইছ। বেলচেৰি নদী ছেকেণ্ডটো গাইছ। আৰু BMW থৈ দিছে, আৰু এই আধা বস্তা, মানে গোটেইখিনি মিলালে 1 বস্তা হ'ব আৰু গাইছ। ইমান নেমু মানে, আৰু ছিঙিব বহুত আছেই, তলতো পৰি আছে। সেইবিলাকতো আৰু ক'বই নালাগে গাইছ। চাওক না গাইছ, এয়া BMW চাওক, এইয়া পূৰা 1 বস্তা গাইছ। এইখন আমাৰ BMWখন, এইটো ভাইৰেল হৈছিলে গম পাইছে অটোৱালাত। ইয়াতে আছিলে লোকেশ্যনটো, এইটো জেগাই আছিলে। এইখিনিতে ড্ৰেছ দি আছিলে, অকণমান আগত আছিলে, আৰু এইখিনিতে অটোৱালা ড্ৰেছটো দিছিলে। আপোনালোকে চাইছে চাগে ফেচবুকত। এয়া देखो गाइस, पास है पास इसको धो रहा है। देखो कल के लिए तैयारी वायरी हो रहा है। देखो सब कर रहा है। देखो पास पास ढलाई हो रहा है, ढलाई गाइस। আমালোকে ৰাঙাপাৰা পালোঁ। চাওক ৰাঙাপাৰা টাউন, আগত আৰু আছে গাইছ ৰাঙাপাৰা টাউন, আপোনালোকক দেখাই আছোঁ গাইছ। ইয়াতে আছে বিশ্বকৰ্মা পূজা মূৰ্তি। এয়া গাইছ, ইয়াৰ পৰা নিব লাগিব। ইয়াৰ পৰা উঠাব লাগিব গাইছ। ये देखो अच्छा अच्छा फूल है, ये देखो अच्छा अच्छा फूल।
कल के लिए यहाँ पर टाउन देखो गाइस, आप लोग देखो, ये देखो, ये देखो, गोलगप्पा भी है इधर में, गोलगप्पा बेच रहा है। देखो ये देखो भैया लोग, ये देखो अच्छा अच्छा माल है देखो। তো গাইছ আমি এতিয়া বজাৰ আহি পাই গ'লো। এতিয়া আমি চব্জি বজাৰ কৰিব গৈ আছো গাইছ। এইটো ৰাস্তাৰ এয়া মালা গাইছ। এইফালে আছে চব্জি বজাৰ গাইছ। চক নেমুৱে নেমু দেখোন, কত খাইবি নেমু, যাব লাগিব। সস্তা নাকি? এয়া চব্জি বজাৰ কৰিব আছে। এইফালে গাইছ নেমুৱে নেমু, এয়া আৰু সেয়া তাকেতো 145 টকা কৈছে না। এইফালে গাইছ গৰু বজাৰ কৰিব আহি গৈছে। কিমান কেজি? মান্দা 30 টকা পৰিব, 40 টকা আছে, 30 টকা। কিয় আমাৰ তাত কি বিশ্বাস নাই নেকি? ইমান ডাঙৰ দোকান খুলি মাটিখিনি আপোনাক কি হেল্পফুল কৰিম নেকি? হা, ডিংলাটো 25 টকাই ধৰি দিম। স্কচ আমার পুরা মার্কেটত কচু, আলু, ৰঙালাও, মূলা নিয়া নিয়াটো নিনিয়াটো এইফালে আছে। বিশ্বাস কৰে এই গাইছ দোকান গাইছ মাছ বজাৰ গাইছ। এইটো মাছ বজাৰ, না মাছ হ'ব গাইছ। তামোল কবি কেনেকা দিছে? কেজি কেনেকা? কম নহ'ব? 5 কেজি মান লাগিছে। 5 কেজি লাগে 180 টাকা দিম। আৰু পটল 10 টাকা 40 টাকা কেজি। ৰঙালাও রঙালাও একদম পিস কেনেকা? পিস নয়, কেজি 28 টাকা। মাইৰে মাই কাটি কৰাই দিম। মানে পিছত আপনার হেৰি হিচাপত বহুত কম পাব। বুঝছে, মানে ওজনত আপনার বহুত ফায়দা হবে। বান্দা কত কেজি? 40 টাকা। 5 কেজি না? মালটো টাইট দিব কিন্তু সব কাম মাল নিদিব। এইফালে পটল বাচিম গাইছ, পটল বাচিং বাচিং আৰু খাই খাই টাইট টাইট দিবি দেই। বাঁধাকপিও ব্যাগ নহয়, আছে নহয়? বেশি ওরে হ্যাঁ না কাস্টমার কেই কেজি? 5 কেজি। 4 কেজি। 4 কেজি নহ'ব আৰু লাগিবই। কত দিবা? 4 কেজি। গেছ এতিয়া বজাৰ কৰি লওঁ ৰ। কোয়াটি পুরো 35 টাকা। কোনটি আছিলে? লৈ গ'লে মানে কেলৈকে নিলে গ'লে? কিন্তু ললো ল'লেই হ'ল, এটা ল'লেই হ'ল। আরে আমি পাল মানু তো, আমি এবার বুরগো সমাজে বেয়া টাকা বসে দিছি। কখন সমান এইটো ন? এটা কোন সিধা করুন দেখুন। পয়সা লিখে এই না এই মালটো ল'বি নেকি? এইটো হালধীয়া আছে মানে। ধৰ ধৰ এই কাঠৰ ধৰ ভালকে হিলা হিলি নকৰিবি। সুমনে হাতল ভাঙি পেলাব নেকি?
এই নাভাঙাবি এইটো যা লাহে লাহে এইটো লগাবি विश्वकर्मा के विश्वकर्मा बाबा की बुरबा समझ रहे हो ना চাওক আমাৰ মৰমৰ পাকুবুৰী পয়েক এইটো চাফা কৰি আছিলে লাজতে পলালে বাৰু চাপ পানী লৈছ না জলদি জলদি ধু দে জলদি ধু ঢেৰ আছে গাড়ী আৰু দে কিয় দিলি এশ যদি কিয় ইমান দিবলি এইয়া তাত কাপোৰ আছে নহয় দে ভালকে ধু পানী মাৰি ল আগত তাৰ গাড়ীকেইখন এতিয়া মগ আছে লাগে যদি তাত কিয় ইমান দি আছ গাইছ ইফালে খিচিৰি কাৰণে এয়া ৰেডি হৈ আছে চাওক আৰু ইফালে ফল মূলো কাটা খাই আছে চাওক এয়া পটল আৰু ৰঙালাও আছে বহুত ইফালে ৰেডি হৈ আছে এয়া কবি তো কিন্তু নিৰামিষ চব্জি হ'ব আৰু গাইছ তো চাই থাকক গাইছ এয়া চাওক পূজা হৈ আছে মালা লগাইছে ভালকে লগা ইফালে এখন ঠিকে আছে দে এনেকাই ভাল দেখিছে এই তাতে লগাই দে চাগৈ এনেকাই টেপ মাৰ দে ইহঁতৰ সেইটো ঢিপটো নাই ওপৰৰ ঢিপটো তাৰপিছত নাই গাইছে যাওক লগাই আছে টেপ মাৰ দে এইয়া এই ফিটাডালত মাৰ মনুষ্য গাড়ীখন পুৰা লগাইছে পুৰা জিলিকাই দে চুলুক চালাক কৰাই দে BMW খন লগা এইটাত পকাই দে সেইটোত BMW টো পকা পুৰা মহেশ বাপেৰৰ গাড়ীখন ভালকে বান্ধ এচা গাইছ পুৰা মালা বান্ধি আছে এই তাৰ গজালটোত নহ'ব বান্ধিয়ে দিলি ইমান কাল উঠে চাওক মহেশ এইটো বাপেকৰ গাড়ীখন এয়া পূজা মালা বান্ধি আছে চাওক ইফালখনো বান্ধা হৈ গ'ল বৰ্তমান এয়া বান্ধা হৈ গৈছে মালা এইখন প্ৰথম গাড়ী বাইকৰ কাৰণে এটা আছেতো এইডাল ইয়াতো লগোৱা গ'ল এইখন হৈছে এইখন মোৰ এইখন হৈছে অৰ্জুন এই সোনিয়া গান্ধী ফুল আনি দিলে বহুত সহায় কৰিছে পোৱালিকেইজনী ন কণ মইনা কেইজনী এয়া ইফালে বগী আছে ইফালে বগী বাই আছে বগী বাই হাঁহি দে বগী বাই হাঁহি দিছে লিপষ্টিক লগাইছে এতিয়া এয়া মুনুছে লগাই আছে পুৰা মনুজ পুৰা জিলিকাই দে আৰু বাকী ভিডিঅ' দেখাই আছে গাইছ এয়া চাওক মূৰ্তিটো এয়া ধুনীয়াকৈ এবাৰ জুম কৰি দিওঁ চাওক জুম কৰি দিছোঁ মূৰ্তিটো চাওক বাইকৰ চাবি আছে আৰু দে মন্ত্ৰ চন্ত্ৰ কিবা এটা মাতি দে ধনগুটি ভালে আছ কিয় বেয়া আছ
স্কুল বন্ধ দিয়া নাই এই চিচাত নোসোমালে হ'ল ওপরে থানে দুটা লৈ লব দেই তিনটা লগাই দিয়ে দুটা লগাই আইস এটা মালা পিন্ধা মালা দে ৰঙাডাল মোৰ দে ৰঙাটা মোৰ দে এটা দে दे ये मेरा वाला है हम रेड वाला लगाएगा इधर में तो जगह ही नहीं है কথাটো হেৰি পুঠি পৰাৰ পাছতলে हैया দিব লাগিব না ইয়াত দিব লাগিব গাড়ী হাতত পুঠি পৰাৰ পাছত আপোনাৰ হাতত দি দিয়ে মনটো লাগিব কিন্তু দিব আপোনাক এই নকলে আজি যি বাহন চলাই পেলাই এই গৃহস্থই বা এই ড্ৰাইভাৰসকলে যাতে কোনো হানি বিঘিনি নোহোৱাকৈ আপোনাৰ স্মৰণ কৰিছে আপোনাক নমস্কাৰ কৰিছে ইয়াতে আপোনাক ফল মূল দি পেলাই স্মৰণ কৰিছে বাবা বিশ্বকৰ্মা আপুনি যতীন থাকক অটহত আছে ন পতাবত আছে মৈথত আছে নাজানো গতিকে এই ড্ৰাইভাৰসকলৰ যাতে যি কৰ্ম তেখেতসকলে বছৰেকৰ মূৰত যাতে মালিকৰ আজি তেখেতে য'তে নাথাকক তথাপিও আপোনাক স্মৰণ কৰি পেলাই আপোনাক বুট মগু কল কুঁহিয়াৰ আপোনাক এইখিনি দিছে ইয়াতে আপুনি জয় জয় মই কৰি তেখেতৰো কিবা গৰ্ভৱতী নক্ষত্ৰ সকলো দিন কৰি পেলাই আপুনি এই চাৰিখন বাহন যাতে কোনো হানি বিঘিনি নোহোৱাকৈ যাতে জয় জয় মই কৰি যাতে ভালকৈ যাতে সকলোৱে ৰাইজৰ সুবিধাৰ মতে যাতে চলি থাকে তাৰ বাবে আপোনাক প্ৰণাম কৰি পেলাই আপোনাৰ সেই ড্ৰাইভাৰ কোনো হানি বিঘিনি নকৰাকৈ যাতে গৃহস্থঘৰটো উন্নতি কৰি পেলাই গাড়ী এখনৰ ঠাইত দুখন ঠাইত তিনিখন চাৰিখন ছখন তেনেকুৱা ধৰণৰ যাতে আগুৱাই যাব বাবা বিশ্বকৰ্মাসকলক যাতে শুদ্ধকৈ যাতে মা সৰস্বতীয়ে জ্ঞান দি পেলাই সেইখিনি যাতে পৰিচালনা কৰিবৰ কাৰণে শক্তি দি পেলাই জয় জয় মৰ্ম কৰি পেলাই আগুৱাই নিবৰ কাৰণে আপোনাক প্ৰণাম জনাইছোঁ বিশ্বকৰ্মা আজি মানিব লাগে আজি ড্ৰাইভাৰ ভালকে মানক এনেকা মানিব লাগে ভগৱান নন্দ গোপ কুমাৰ গোবিন্দ নমো নমঃ নমঃ পংকজ নাভাই নমঃ পংকজ মালিনী নমঃ পংকজ নেত্ৰাই নমস্ততে পংকজ ধনয় বাসুদেৱ পুতং কৃষ্ণ কংসনাৰো মদানমঃ দেৱকী হৃদয়ানন্দ কৃষ্ণ বন্দে জগৎগুৰু হৰি ৰাম 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 মুকম কৰোতি বাসলং গিৰিজত কৃপাতমঃ বন্দে পৰমানন্দ মাধৱ বিশ্বকৰ্মা জয় ভগৱান আগত ফুলকেইটা দিব লাগে অলপ ভগৱানৰ আশীৰ্বাদ দিব লাগে ছটিয়াই দিব লাগে ভগৱানৰ আমি আৰু উঠিলো আশীৰ্বাদ চাশীৰ্বাদ দি দিয়া অলপ মাষ্টৰবিলাক এই বাহন কেইখন চলা যাতে ঘৰখন বিপদ আপদ বাধা দি পেলাই আগুৱাই নিবলৈ গৈছে ড্ৰাইভাৰসকলক শান্তি দি জয় জয় মমতে মা কৰিছিলে ধৈৰ্য সহ্য বন্দি পেলাই তেখেতসকলক কৰ্মত আগুৱাই নিবলৈ গৈছে গাড়ীটো দিব লাগিব দিয়া হ'লতো বান্ধা বান্ধি হৈ লওঁ গাড়ীটো বান্ধি মিলা বান্ধিব লাগিব তিন পাকৰ বতাহ बाल पकड़ लो
কোদাল মাৰি থাকো না ক'তো যাতে হানি বিক্ৰী নহওক তো যাতে হানি বিক্ৰী নকৰিলে চলি থাকো কেইটা দিয়া তাৰপিছত সেই যে তোমাৰ ৰছীটো বেয়া আহি কেখনতে দি দে আহি মেচিনডাল এই গুৰুটো ন অঁ তাত দি দিলে গাইজ ইফালে এয়া চাওক খিচিৰি কাৰণে ৰেডি হৈ আছে ইফালে নিৰামিষ ভাজি হৈ আছে এয়া চাওক ইফালে বিলাহী আছে ইফালে চয়াবিন ভাজি আছে ইফালে খিচিৰি কাৰণে ৰেডি কৰি আছে আৰু এটা চৌকা চাওক বৈশাখৰ বামন পৰশুৰাম হলি ৰাম বৰাশ্ৰী বুদ্ধ কলকি নামে আকৃতি ধৰিয়ে কৃষ্ণ তোজো পাৱে কৰো প্ৰণাম তোজো পাৱে কৰো প্ৰণাম তোজো পাৱে কৰো প্ৰণাম এই বাবা বিশ্বকৰ্মা আপোনাৰ আঁঠু ভাঙি নমস্কাৰ কৰিছে গৃহস্থ সকলো এই হাজি পৰিচালনা কৰা ড্ৰাইভাৰ সকলো আহি পেলাই আপোনাৰ আঁঠু ভাঙি নমস্কাৰ কৰিছে ইয়াতে আপুনি সকলোকে কোনো হানি বিঘিনি নোহোৱাকৈ এই আপোনাৰ যেনেকৈ স্মৰণ কৰিছে শান্তি অন্তৰৰে সেই মতে আপোনালোকে সকলো বছৰটো যাতে এই অহা বছৰটো যাতে জয় জয় মৰ্মকে তেখেতসকলৰ ৰং বিৰঙৰ মাজেদি যাতে আপোনাক পৰিবহণখন যাতে চলাই নিব পাৰে তাৰ বাবে ভগৱান শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু ঈশ্বৰৰ আঁঠু ভাঙি নমস্কাৰ কৰিছে এই মা সৰস্বতীয়ে যাতে ধৈৰ্য সহ্য গুণ দি পেলাই আগুৱাই নিব লাগিব লক্ষীমাই জিৰণি ল'ব লাগিব সেয়ে গৃহস্থ বা মালিকে যি ভাবিছে মনৰ কথা সেইমতে যাতে তেখেতৰ পূৰ্ণাংগ হৈ পেলাই আগুৱাই যাবৰ কাৰণে সেইখিনি ভগৱান শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণুৰ ওচৰত ধৰ্ম পুথিখন পঢ়ি পেলাই বাবা বিশ্বকৰ্মাক আজি সেৱা সৎকাৰ কৰিছে ইয়াতে কিনো দিব নৰসকলে দিবলগীয়া নাই অজলা নৰ ইয়াতে খোজতে তাই মাততে অপৰাধ সেয়ে আপোনাক ফল মূল কল কুঁহিয়াৰ সকলোখিনি আপোনাৰ স্মৰণ কৰিছে ইয়াত পায়স দিছে কমলা দিছে নাৰিকল দিছে ফুল পুষ্প দিছে আপোনাক বন্তি গছ ধৰ্মৰ বন্তি গছ যেতিয়া ইয়াতে আপুনি জয় জয় মই কৰি পেলাই চাৰিও দিশৰ পৰা গ্ৰহ নক্ষত্ৰ কাটি পেলাই আপুনি সকলো দশাটো মাৰ্জনা কৰি পেলাই আপুনি আগুৱাই নিব লাগিব এগুণত দুগুণ কৰিব লাগিব দুগুণত চাৰিগুণ কৰিব লাগিব চাৰিগুণত ছয়গুণ কৰিব লাগিব ছয়গুণত আঠগুণ কৰিব লাগিব সেয়ে মা লক্ষী প্ৰণাম লৈ পেলাই বাবা বিশ্বকৰ্মাৰ নামত আজি এই চাৰিখন বাহন চলি আছে যে পাইলটসকলে যাতে ক'তো হানি বিঘিনি নকৰাকৈ যাতে শুদ্ধ মগজুৰে শুদ্ধ শান্তিৰে যাতে চলি যায় অহা বছৰ তাৰ বাবে ভগৱান শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সাক্ষী ৰাখি পেলাই আপোনাক প্ৰণাম কৰি পেলাই গৃহস্থৰ মংগল হওক মালিকে যেনেকুৱা আশা কৰি তেনেকুৱা পূৰ্ণ হৈ পেলাই আগুৱাই যাওক গতিকে সেই মালিকৰ প্ৰণামত আজি এই ধূপ ধূনা বন্তিগড় ধৰ্ম বন্তিগড় তেখেতে সকলো খৰচ গ্ৰহণ কৰি পেলাই আপোনাক স্মৰণ কৰিছে ইয়াতে আপুনি শান্তি দিব লাগিব ঈশ্বৰ প্ৰভু হৰি বাবা বিশ্বকৰ্মা জি কি বাবা বিশ্বকৰ্মা জি কি বাবা বিশ্বকৰ্মা জি কি ওম শান্তি 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 ফুলটো লাহেকৈ এটা ধুনীয়াকৈ এই পাতখনত দিয়া আগৰ পাতখন দিয়ে এটা ফুল নেপেলাবি এইটো
পেলাব নাপায়, লাহেকৈ গৈ পেলাই দি গৈ যায়। কাৰণ এইটো মানে ধুনীয়াকৈ দিছোঁ না, অন্তৰৰে দিছোঁতো, ফুল পেলাব নাপায় মানে। খিচিৰি হৈ গ'ল, এতিয়া ভালে চব্জি হৈ গ'ল। এইয়া অলপ থৈ দিয়ে। গুড ইভিনিং গাইজ। আজি আমাৰ ঘৰত বিশ্বকৰ্মা পূজা পাতি আছে, গতিকে আমি পূজাটো পাতি আছোঁ। এই আমি অকণমান খিচিৰি যোগাৰ কৰি সকলোকে ৰাইজক খুৱাই আছোঁ। আমাৰ পিতাইহঁতে দাদাহঁতে সকলো বহি আছে। এই কণ মানি আমাৰ ভাইটি বন্ধুসকল খিচিৰি খাই আছে, আপোনালোকে নিশ্চয় দেখিব পাইছে। আমাৰ দেউতা সকলো আছে, দাদা আছে। গাইজ এই আমাৰ এজন মামাই আহিছে, বহিছে বৰ্তমান। এইটো আমাৰ চাপ, আমাৰ মূৰ্তিটো আমি দেখাই আছোঁ। আৰু গাইজ আমাৰ দুখীয়াৰ পৰা যেনে তেনে কৰি উঠি অহা আমি ঘৰত সকলো আমাৰ ঘৰত প্ৰসাদ খাই বহি আছে, নিশ্চয় দেখিছে। আৰু আমাৰ গাড়ীকেইটা আপোনালোকে নিশ্চয় দেখিব পাব, আমি দেখাম। এইখন হৈছে অৰ্জুন আল্ট্ৰা, এইখন হৈছে মহেন্দ্ৰ, এই দুখন। এইখন হৈছে মহেন্দ্ৰ প্লাছ আৰু এখন মহেন্দ্ৰ প্লাছ। আমাৰ পিছফালে আছে ৰাইজৰ ভঁৰাল, আমাৰ ভাইটি এজনৰ পিছফালে ঘৰ আছে, প্লাছ আমাৰ ধানৰ মেচিন এইটো পিছফালৰ পৰা দেখাইছোঁ। এইটো আমাৰ নাঙল, ভালকৈ চাই লওক গাইজ। এই আখতল আছে, আখতলত বহুত ঠাণ্ডা। গাড়ীকেইখন আমি ধুনীয়াকৈ ৰাখি থৈছোঁ। আমি ডেক লগাব পৰা নাই, যেনিবা আহিব, সকলো ৰাইজে আহি পাবহি। এতিয়া আমি গৰমৰ কাৰণে আহি পোৱা নাই যেনিবা। মামী হিন্দে বৌ হিন্দে সকলো খাই ৰাস্তাত বিচনী বিচি আছে। চাওক সকলো খাই আছে। বাইদেউ আমাৰ এই প্ৰসাদ বাতিব এতিয়া, নিশ্চয় চাওক ৰাইজ। সৰু মূৰকে বিশ্বকৰ্মা পূজা পাতিছোঁ। লাজ কৰি আছে খিচিৰি। খিচিৰি কেনেকুৱা হৈছে? ভাল হৈছে বাবু, ভাল হৈছে ন? প্ৰসাদ খাইছেনে? অ বাইদেউ, খিচিৰি খাই কেনে লাগিছে? বহুত ভাল লাগিছে, কিন্তু গৰমত মানে ক'ব নোৱাৰা হৈছে। গৰমৰ কাৰণে নোৱাৰি ন? অকণমান ঠাণ্ডা হ'লে আকৌ খাবি, নিশ্চয় খাব। আমি ঘৰৰ ভিতৰত সোমাইছোঁ। এই আমাৰ মা খাই আছে। মা, খিচিৰি কেনেকৈ লাগিছে? ভাল লাগিছে ন? চাহ দিছেনে? চাহ খালি ন? ঠিকে আছে দে। আমাৰ পূজাখনত আহি কেনেকৈ লাগিছে? ভাল লাগিছে ন? ঠিক আছে। এই আমাৰ দুখীয়া ঘৰৰ পাকঘৰ। এই খিচিৰিখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখিছোঁ, গৰমৰ কাৰণে খাব নোৱাৰে। এইটোতো গৰম ভাপতে বহুত মাৰি আছে, গৰম কি খাই আছা? মাল বনাই আছা ন? समझ रहे हो ना? মাননীয় ৰাইজ, আমাৰ এজন আবু আছিলে, তেখেতে বেচেৰা পলাই পৰিছে, নিশ্চয় দেখি পাইছে। এই আমাৰ এজন দাদা আহিছে, বেচেৰা বহুত কষ্ট কৰি, তেখেতৰ ঘৰতো পূজা, আহিবলৈ নোৱাৰে বেচেৰা। বাবা, আমাৰ এটা নুমল দাদা, ইয়াক আকৌ মাল নহ'লে ই বেচেৰা থাকিবই নোৱাৰে। আৰু ছাগলী মাংস 1 কেজি আৰু চাই আছো, নিশ্চয় চাম আমি আজি। আমাৰ এই আজি মঞ্চত
বিশ্বকৰ্মা মঞ্চত উপস্থিত হৈছে আমাৰ ভাই বন্ধুসকল, ভনী বোৱাৰীসকল সকলোৱে প্ৰসাদ খাই আছে। আপোনালোকে নিশ্চয় দেখি পাইছে। আমাৰ এই আপোনালোকে কি ক'ব বৌমা বৌমা বৌতি বৌমা হ'লেও বোৱাৰী নে কি কয়? বাঙালী ভাষাতে বৌমা মানে বোৱাৰী বৌমা। তো আমাৰ বৌদি ঠিক আছে। আমাৰ মঞ্চত উপস্থিত হৈছে, বৰ্তমান প্ৰসাদ খাই আছে। আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু আমাৰ এই খোৰখালি বুলি হ'ব নে এইজনী? নিশ্চয়। মোৰ হৈছে এইটো নাতি, এইটো চাওক ভালকে চাওক। এইটো হেল্ল', এইটো হৈছে মোৰ নাতি, ভালকে চাওক আপোনালোকে। এইটো মোৰ নাতি হৈছে, এইটো মংগলৰ ছোৱালীৰ নাতি, এই মাজতে বহি আছে। এইজনী কিন্তু মুখৰ খোৰখালি হয়, গতিকে এইটো নাতিটো ধৰি আছে। আৰু বিশেষ ক'বলৈ নাই। আমাৰ বৰমাও বহি আছে, এই লগতে প্ৰসাদ খাই আছে। তো মোৰ ভণ্টিও বহি আছে লগতে। আমাৰ বিশ্বকৰ্মা পূজা যেনে তেনে কৰি পাতিছোঁ, সকলোকে নিমন্ত্ৰণ কৰি আমন্ত্ৰণ জনাই পেলাই ধন্যবাদ। গতিকে আমাৰ বিশ্বকৰ্মা মূৰ্তিটো চাওক, নিশ্চয় দেখি পাব আপোনালোকে। এই প্ৰসাদ সকলোকে আমি খুৱাই আছোঁ লাহে লাহে কৰি। এইটো এটা মোৰ ভতিজা, এইয়া চাওক পালচাৰ চলাই পেলাই হেনো, পালচাৰ কিনি দিলেহে এইবিলাক স্কুল যাব। চাওক ভালকে চাওক। আৰু লগতে আমাৰ ভাই ভনীসকল আৰু দেখাব বহুত বাকী আছে। বাইদেউ নিশ্চয় পায়স আনি আছে, পায়স সকলোকে বাতি আছে। বাইদেউ সকলো চাই থাকক। আমাৰ খিচিৰি ঘৰৰ নহয় আৰু দাদাসকল খাই আছে। দাদা খিচিৰি কেনেকুৱা হৈছে? ভাল হৈছে, ভাল হৈছে। প্ৰসাদ খাই পাইছে? আমাৰ এজন আৰু দূৰৰ পৰা দাদা আহি আছে মাথাৰ উৰণি লৈ। এতিয়া ধন্যবাদ, তহনি বহুত দূৰ से আসলি यहाँ बैठा। बढ़िया बात लगे बहुत बैठा तो प्रथम मैं बैठे के लिए तो নাই বাবা, তহনে তোকে মই নিমন্ত্ৰণ কৰিলে তই বঠা এখন খিচিৰি খাই হামদৰে হামদৰ ঘৰ কে পূজা খাই কি কোন লাগলে? ना ठीके लगी ते बढ़िया लगले। বঢ়িয়া লাগে। এখন তোকে এখন খিচিৰি দেবই। আর একটা কোন একটা বস্তু মানে हमनी के दरकार रहे ওটা নি পালো मैं ওটা জনে দুঃখ লাগলে মকে কি জনে একদম মানে মকে দরকার रहे সেই গতিকে মই মানে ওই আগে তো ওটা মকে মিলে रहे ना ওই বস্তু নি পালা যে ওই গতিকে মানে দরকার পাবে। ওটা নিয়ম নীতি से थोड़ा देरी से होई, নাই গতিকে हमनी के हिसाब তুই খাই কে দেখ। ও এখন যি যা তোর স্বপ্ন রহে ওটা পালি কিনে ওটা বল। না স্বপ্ন মানে এরকম বাত হয়ে গেলে যে আচ্ছা যেটা মোর রহে মই ওটাই তোকে দিলি, বর্তমান মোর্চা দিবি পাই যাবে। আর মোর্চা দিবি আর কোনটা দিবি ঝাল লাগে বলে। শান্তি করে ওকে ঝাল লাগে। এর মালিক লাগে না, এটা বহুত বড় মালিক লাগে না। মালিকের গতিকে মালিকেরও ধন্যবাদ আহে, দুঃখ দেখ না পারবো। মালিকেরও ধন্যবাদ। এই যে তোকে নিম্বু দিলি হ্যাঁ আর খিচুড়ি দিলি, হ্যাঁ এখন খাই কে আচ্ছা তো কার রকম খিচুড়িটা লাগলে কি নেই ওটা আমাদেরকে বাতা। খিচুড়ি বহুত বঢ়িয়া, থ্যাংক ইউ। বাইদেউ বাকি প্রখার খোয়াখিনি দে খিচুড়ি ফটাফট আমাদের ডাঙর ভোজি এখন পানি দিতে আহে দেখে আমাদেরকে খানা দিয়ে ওটাকে দেখাবে। হ্যাঁ দেখায় আহে তোকে বাবা। কিরকম খিচুড়ি কিরকম লাগলে? নি বলবে মকে তো একদম बैठक दिले बैठ दिलो बैठक पेछे खाए के है जाम बोल के मैं सोचलो तो खाए के जाम मेरे। হ্যাঁ আচ্ছা খাওয়ার পিছে সোয়াদটা কিরকম লাগলে? সোয়াদটা নি বলবে আরো লাগলে সাঁজে আরো আই যাম। बढ़िया बात लगे। হ্যাঁ बढ़िया बात लगे। এখন খাইতে যাম ভুকে সাঁজে ভুক লাগি আরো আই যাম আরো খাম। हमनी समाज के आज विश्वकर्मा पूजा दिन लगी तो हमनी सबके खियाबो बोल के पूरा रात दिन खियाबो बोल के हमनी बना ली। সন্তুষ্ট করে লাগি सबके खियाबो बोल के हमनी बना ही এখন समाज के हमनी खियाबो और राइस के खियाबो बोल के हमनी बना ली এখন। হ্যাঁ ঠিক আছে खाए के माने किरकम स्वाद लग रहा तो रात दिन खा कोनो बात नहीं के खाते ठाक कोनो आपत्ति नहीं के।
हमने समाज के खियाबो बोल के बना लिए এখন আমাদের কোনো আপত্তি নাই রাত দিন আতে থাক আমি খিয়াতে থাকবো ভালকে বুঝাই দে মোৰ হিচাপছে যে মই এখন খাই কি গেলি না বেলা ডুব যায় আৰু আই যাম আৰু খাম আওয়া কোনো বাত নাকি খালে তো আমাদের ভাল লাগে तो हमদের এই যে বর্দা এখন বর্তমান পৌঁছে बेचारा दुकान में इधर माने दुकान है बिजी है थोड़ा माने बिजी থাকে তো हाँ बिजी खुटा है बिजी है आले बेचारा बेचारा पलम है কোনো বাত নাকি এখন ধীরে ধীরে আসবে ওই আলিডা ওই নমস্কার জোর জোর तो बोठा ये चेयर है यहाँ खिचड़ी खावा प्रसाद खाबी ना तो हुआ बोठा ये गरम नहीं पाबो এই প্রসাদ খাই পেলে বিশ্বকর্মা নতুন খবিচা জমাই আজি উপস্থিত আমি তো তোমার নামটা কি বাবা হ্যাঁ জুরবা হোসেন খিচড়িটা খাই কেমন লাগছে ভালো লাগছে না বিশ্বকর্মা বহুত বেশ তোমার বদরুদ্দিন আলমি আচ্ছা তোমার সাহিকুল হোসেন আর তোমার লাসিদুল হয় আর তোমার রুস্তম আলী আর তোমার নাজিবুর নাজিবুর কি হক লকমান ভালো খাইতে তোমাদের বাসা ঘর কোনখানে বেলুয়াটা না আমাদের এই যে কি নাম কয় বলে গেছে গরু সারে যে গরু সারে যে এটা কি নাম বলে গেছে হ্যাঁ জালালের বেটাটা কি নাম রকিবুল আচ্ছা ঠিক আছে খিচড়িটা কেমন লাগছে তুমি করে ভাগ খায়া ভালো লাগছে না ঠিকই আছে ভালো লাগছে আমগরো এরকম আইবা আমগদের আজকে হিন্দু পূজা তোমরা যাইছো আমার বেশ একদম বহুত সুন্দর লাগছে দেখতেও ভালো লাগছে খাইতেও ভালো লাগছে তুমি করে আর এরকম আওয়াটা আমার ভালো লাগে মানে কি কও নাকি ভালো আর আইতে থাকবা আর তুমি করে গাঁয়ের মানুষ তো আইতে থাকে নাকি কও ঠিক আছে খাও খাওয়াটা ভালো খাই দিয়ে আরামসে চলে যাবে নাকি ভালো খাও কই মিরাজুল আইতে কইছিলাম মিরাজুল আই নাই মিরাজুল তো আই নাই হ্যাঁ আছে নাই না বড়িয়া হ্যাঁ এই যে মিরাজুল আবিকল আরিকল আরিকল কয় আমি তো মিরাজুল কয় আচ্ছা ঠিক আছে খাও খাওয়াটা ভালো এরকম আলে মস্তি হাওয়াটাও ভালো লাগছে না দেখাও আৰু চাক আমার বাইদেউ খাই আছে আৰু এই বড়িবিলাক ভতিজা পোৱালি এই এটা ভতিজা পোৱালি চাক কণমানি ভতিজা এই এটা কণমানি ভতিজা নাকত লগাই লগাই খাই আছে দাদাটো আমাৰ খাবই নোৱাৰে যেনেকে খাইছে ঐ সোৱাদ হৈছে নে দে পাছত এটা কথা হ'ল মই খিচিৰি খাই উঠাৰ পাছত অকণমানকৈ হজম পালে তাৰ পাছত অলপ বেলিটো সোমালে মই এটা ভাল ড্ৰেছ এটা দিব পাৰিব ধুনীয়া কথা মন এটা গৈ আছে ভাল কথা আপুনি খাই লওক অঁ খোৱাৰ পিছত আপুনি যি ক'ব বিচাৰিছে ক'ব পাৰে ক'ব পাৰোঁ মানে ড্ৰেছো দি এটা দিব লাগিব না ধুনীয়া কথা আমাৰ বৌৰ আজি অৱস্থা নাই খালী বাল্টিলৈ গোটেই দৌৰা দৌৰি কৰি আছে চাওক তাতে আৰু এটা কথা হ'ল আজি আমাৰ আদিবাসী ইয়াত পানী নাই ন কি কয় আমাৰ আদিবাসীৰ যদি কৰম এটা দিব নোৱাৰো কৰমৰ নাচ এটা যদি দিব নোৱাৰো তেতিয়াহ'লে কেনেকুৱা হ'ব কৰমটো আমি পাতা নাই আজি নাই এটা কথা হ'ল নাচটোতো দি দিম মই কৰমৰ নাচ দিব হা সেইটো পিছত বিশ্বকৰ্মাৰ নামতে এটা নাচি দিম আৰু ঠিক আছে বাৰু নাই তো আমার কাজলের বাপ ধন্যবাদ আমাদের আজি ঘরে আসিয়া এই যে কাজলের বাপ দেখো ভালো করে দেখো এই যে কাজলের বাপ এই পিরকু এটা একদম মানে কি কি গাঁও কয় এইটো আবাদি
কি গাঁও কয় এইটো মাছ গাঁৱৰ এটা একটা দন দেখো ভালো করে এই যে ভালো করে একটা তাকটা আছে আমার হ্যাঁ এই যে প্রসাদ কাছে আছে তারপরে যে হের মা তারপরে এই যে বৌদির পিছনে আরো মা তারপরে আমার গো দিদি পিছনে আছে এই যে দেখো বড়িগুলো আছে গ্রামের বডিগুলো এখানে আছে এই যে মাটিয়া তাকো এই যে মাটিয়া এটা গাঁৱে কয় বনে বুৱাৰী পিছনে পিছি আছে আমাৰ এইফালে চবে সকলোৱে আমাৰ পূজা খাব আহি আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে প্ৰতি বছৰতে আমাৰ ঘৰত এনেকৈ পূজাটো হৈ থাকক আমাৰো 2 টকা ইনকাম হৈ থাকক সকলোকে আমি নিমন্ত্ৰণ কৰিবৰ কাৰণে ধন্যবাদ